গুড মৰ্ণিং। আজি মেঘনাক টিফিনৰ কাৰণে বনাই দিলোঁ পাও ভাজি। তাই আকৌ মই বনাই দিয়া পাও ভাজি খাই বহুত বেছি ভাল পায়। বাহিৰত ইমান খাবলৈ ইচ্ছা নকৰে। মোৰ হাতেৰে পাও ভাজি খাই বহুত ভাল পায়, সেইটো কাৰণে মই এনেকৈ বনাই দিলোঁ। আৰু ঘৰত বনাই দিয়াটো এনেও অলপ হেল্ডিয়ে হয়, বহুত বেছি এইবিলাক তেল মছলা নিদিওঁ। আৰু ইয়াত ধুনীয়াকৈ ৰেডি কৰি দিলোঁ। তাই আজি পিটি আছে, সেইটো কাৰণে এযোৰ ড্ৰেছ পিন্ধিছে আৰু সেয়া যাবলৈ ল'লে। সদায় তাই মানুহজনৰ লগতে যায়, যিহেতু মানুহজন সেইটো সময়তে ডিউটি যাব লগা হৈ যায়, সেইটো কাৰণে লগতে যায়। আৰু এইফালে দেখিলে ইমান ধুনীয়াকৈ মোৰ ফুলপাহ ফুলিলে, মাজে মাজে ফুলিয়ে থাকে, কিন্তু পূজাত এতিয়া লগাই দিব লাগিব। ছিঙিবলৈও মন নাযায়, নিছিঙিলেও কি হ'ব, ইয়াতে মানে ছিগি যাব আৰু গলি যাব, সেইটো কাৰণে ধুনীয়াকৈ ফ্ৰেছ ফুল পূজাত দিলে ভাল হয়। মই সেইকাৰণে ফুলা ফুলবিলাক বেছি আনো, যাতে মই পূজা কৰোঁতে দিব পাৰোঁ। আৰু এইজোপা বহুত ধুনীয়া ফুলে, এতিয়া কলি মেলি আছে। আৰু এইফালে ইয়াৰ বক্সটো উলিয়াই লৈছোঁ। এতিয়া ধুনীয়াকৈ গান বজাই বজাই ভজন শুনি শুনি কাম কৰি থাকিম।